নমস্কাৰ বন্ধুসকল, সকলোকে গুড মৰ্ণিং জনালোঁ। আৰু আজি মোৰ ভাগৰ প্ৰগ্ৰেম আছিলে ভৰি। মোৰ গুৰুৰ লগত মই আজি মাৰিছিলোঁ। মইতো নোৱাৰোঁ তাৰ সমান ছাকচেছ হ'বলৈ, মানে চেষ্টা কৰিছিলোঁ উঠাবলৈ, অলপ মই উঠালোঁ, ৱাৰ্কআউট কৰিলোঁ, ভাল লাগিল কৰি। আৰু এইটো প্ৰতি শনিবাৰে কৰা হয় লেগৰ কাৰণে। মইতো ইমান উঠাব পৰা নাই, হ'লেও মানে যিমান উঠাই আছোঁ এটা মোৰ অৱস্থা বেয়া হৈ গৈছে। মানে চেষ্টা কৰি আছোঁ, চাওঁ কি হয় আগলৈ। সদায় এনেকৈ গুৰুৰ পৰা যিমানখিনি শিকায় সেইখিনি শিকি ল'বলৈ চেষ্টা কৰিছোঁ। মইতো নোৱাৰি পুৰা ভাগৰিয়ে পৰিছোঁ। কি কৰিম, ৱেট বঢ়াই গৈ আছে, মাৰি গৈ আছে। মানে মৰ্ণিং টাইমটোত এনেকুৱা লাগে ন, এনেকুৱা এটা ফিলিংছ হয়, বহুত ধুনীয়া লাগে। যেতিয়া মানে বিন্দাছকৈ কাপোৰ চাপোৰ খুলি মেলি মাৰিব পৰা যায় ন। আৰু মোকতো জানে, মই একদম যেনে তেনে দাঙিছোঁ। এদিন উঠামগৈ তাৰ সমান, কেতিয়া উঠাম নাজানো। টাৰ্গেটটো লৈছোঁ 25 চনত তাৰ সমান উঠাব পৰাকৈ। আপোনালোককো দেখুৱাই থাকিম কেনেকৈ কৰিছোঁ, কি কৰিছোঁ। আপোনালোকে চাই জনাব, মতামতটো দিব, কোনটো কৰিলে ভাল, কোনটো কৰিলে বেয়া। বেয়াটো আঙুলি টুৱাই দিব, ভালটো আঙুলি টুৱাই দিব। দুইটা লাগে, দুইটা হ'লেহে হয়গৈ। আৰু তো ইয়াৰ লগতো মানে ৰাতি আৰু নিগনি থকা নিচিনা হয় আৰু ইয়াৰ লগত যেতিয়া ৱাৰ্কআউট কৰিবলগীয়া হয় বা পাওঁ কৰিবলৈ। আছে আজিলৈ ভিডিঅ'টো ইমানেই। বাই, জয় আই অসম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰিব দেই। বাই।